নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিকিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক খুব কম মূলধনেৰে কেনেকৈ এখন কুকুৰা ফাৰ্ম বনাব পাৰি আৰু ঘৰটো কেনেকুৱাকৈ বনাব পাৰি, বা লোকেল কুকুৰা ফাৰ্ম হয়। লোকেল কুকুৰা ফাৰ্ম আপুনি 100 বা 200 মুৰ্গী পুহিম বুলি যদি ভাবি আছে অতদিনে, আৰু আপুনি যদি ঘৰটো বনোৱাৰ ক্ষেত্ৰত অকণমান চিন্তা কৰি আছে, তেতিয়াহ'লে আপোনালোকক মই আজি জনাম যে কিমান কম মূলধনত এখন সৰু কুকুৰা ফাৰ্ম, আচলতে 200 বা 100 মুৰ্গী পুহিব পৰাকৈ কুকুৰা ফাৰ্মখন ধুনীয়াকৈ বনাই ল'ব পাৰি। আৰু মোৰ যিটো ঘৰ আছে, সেই ঘৰটোৰ নিচিনাকৈ এটা ঘৰ বনালেও আপোনালোকৰ চলি যায়, খুব কম টকাতে চলিব। গতিকে লৈ আপোনালোকে খুব কম মূলধনত কেনেকৈ ঘৰটো বনাব পাৰি ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। আৰু ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে ভাল হয়, তেতিয়াহ'লে ভাবিছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আৰু সকলোলৈকে, আৰু লাইক কৰিব। আৰু আপোনালোকৰ বহুতে মোৰ ভিডিঅ'বিলাক চাই থাকে, আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাই থাকে আৰু ছাবস্ক্ৰাইব নকৰে, কিন্তু আজি কওঁ যে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। গতিকে ব'লক, এতিয়া মোৰ যিখন লোকেল মুৰ্গীৰ ফাৰ্ম আছে, আৰু ফাৰ্মখনত খুব কম টকাৰে বনোৱা এখন ফাৰ্ম আছে, আৰু ঘৰটোত কিমান পইচা কি কৰিছে আপোনালোকক মই ভিডিঅ'টোত কৈ আছোঁ, আৰু মই কিমানৰ পৰা আৰম্ভ কৰিছিলোঁ সেইখিনিও কৈ যাম। গতিকে ভিডিঅ'টো চাই থাকক। এইটোৱে হৈছে ঘৰটো, আৰু ঘৰটো আপোনালোকে ভালকৈ চাই লওক। ঘৰটো সম্পূৰ্ণ বাঁহৰ, ভিতৰতো দেখাম আপোনালোকক। আৰু এতিয়া মুৰ্গীখিনি চাই লওক। এই বাহিৰৰ ছাইডটো মই প্ৰথমতে দেখুৱাই লৈছোঁ, আৰু বাঁহৰ দিছোঁ। প্ৰথমতে ওপৰত এখন নেট লগাই দিছোঁ, কাৰণ বাঁহবিলাক মোৰ 3 বছৰ হৈ গ'ল যিহেতু ঘৰটোৰ, বাঁহবিলাক পচি গৈছে, আৰু সেইটো চেঞ্জেই কৰিব লাগিব। আৰু বেলেগকৈ এটা ঘৰ বনাম বুলি ভাবিছোঁ, ধুনীয়াকৈ এখন ফাৰ্ম কৰিম বুলি। আৰু এই কাষেদি এইবিলাক উঁয়ে খাইছে, আৰু উঁয়ে খাই পচি গৈছে, যিহেতু অলপ পানী পৰে, মানে পালখন অকণমান সৰু হৈছে। আৰু গতিকে লৈ এইটো ঘৰতে বৰ্তমান এনেকৈ ৰাখি থৈছোঁ মুৰ্গীখিনি। আৰু তেতিয়াহ'লে চাই থাকক, মই দেখুৱাই আছোঁ। গোটেই ঘৰটোৰ 4 ৰাউণ্ডটো মই দেখুৱাই দিম, ৰ'ব। মোৰ লোকেল মুৰ্গীৰ ঘৰটো হৈছে এইটো, আৰু ইয়াতে বৰ্তমান 100 মান মুৰ্গী থাকে। 100 মান মুৰ্গী থাকে, আৰু ইয়াত কেপাচিটি আৰু আছে, আৰু জুৰিব। আৰু ঘৰটো এইবিলাক কিবাকিবি উঠি আছে বাৰু, চাইডে এইবিলাক মোনা চোনা উঠি আছে কিছুমান, এইবোৰ বাদ দিয়ক। কিন্তু এইটোৱে হৈছে লোকেল মুৰ্গীৰ ঘৰ। আৰু ইয়াত ওপৰবিলাক মই এনেকৈ বনাই ৰাখিছোঁ। ইয়াত নৰা দিছোঁ, নৰা দি ওপৰত এখন পাল আছে, আৰু এইটো 3 বছৰ হৈ গ'ল। আৰু নৰাবিলাক সোনকালে পচি নাযাবৰ বাবে মই ওপৰত পালখন দি ৰাখিছোঁ। আৰু নৰাটো মানে ইমান ডাঠকৈও দিয়া নাই, আৰু ঘৰটো যিহেতু নৰা দিলে বহুত ঠাণ্ডা হৈ থাকে, গতিকে সেইবাবে মই নৰা দি ৰাখিছোঁ। আৰু ওপৰত এখন পাল আছে, নহ'লে অকল পালখন দি ৰাখিলে বহুত গৰম, ঘৰটো মানে বহুত গৰম হৈ যায় আচলতে। আৰু এইটো ছাইডে অলপ এক্সটেণ্ড কৰিব পৰা সুবিধা হৈ আছে, এই ছাইডটোত এনেকৈ এক্সটেণ্ড কৰিব পৰা সুবিধা হৈ আছে। গতিকে এক্সটেণ্ড কৰিব লাগিব। ইয়াতে খৰি চৰি কিবাকিবি থোৱা আছে, ঘৰৰ পৰা যিহেতু দূৰত হয়। আৰু এই ঘৰটো বনাওঁতে মোৰ পৰিছিলে প্ৰায় 4500 মান টকা, 4500 মান টকা পৰিলে অল টোটেল। বাঁহটো যিহেতু নিজৰ ঘৰৰ বাঁহ আছিলে, সেইবাবে 4500 মান টকা মই খৰচা কৰিছিলোঁ মুৰ্গী গঁৰালটো বনোৱাৰ বাবে। আৰু প্ৰথম অৱস্থাত মই 1100 টকাৰে আৰম্ভ কৰিছিলোঁ ফাৰ্মখন। 1100 টকা প্ৰথম মই ফাৰ্মত লগাইছিলোঁ মূলধন হিচাপে, আৰু ঘৰটো বনোৱাটো যিটো খৰচ হৈছে মই সেইটো ধৰা নাই। আৰু 1100 টকা কিহৰ কাৰণে খৰচ হৈছিলে সেইটো এটা বৰ দীঘলীয়া কাহিনী আছে। মানে কণী আনিছিলোঁ, কণী কিনি আনি পেলাই মই ঘৰতে উমনি দি, ঘৰত যিহেতু মোৰ ইনকিউবেটৰ মেচিন আছে, আৰু সেই মেচিনত উমনি দি মই পোৱালিবিলাক উলিয়াইছিলোঁ। আৰু এতিয়া মুৰ্গীখিনিৰ গ্ৰথটো বৰ ধুনীয়া হৈ আছে। প্ৰায় 600 গ্ৰাম to 700 গ্ৰাম মান হৈছে প্ৰত্যেকটো মুৰ্গী। আৰু গতিকে লৈ একদম ধুনীয়াকৈ যিখিনি মুৰ্গী মই উলিয়াইছিলোঁ গোটেইখিনি মুৰ্গী আছে, আৰু মৰ্টেলিটি পাৰ্চেণ্টেজটো বহুত কম। আৰু কেনেকুৱা ধৰণে মুৰ্গীবিলাক পুহিলে আপোনালোকেও এনেকুৱা ধৰণে লাভৱান হ'ব পাৰে, সেই বিষয়ে মই ভিডিঅ'বিলাক বনাই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ কাৰণে। আৰু মই আজি আপোনালোকক মুৰ্গী গঁৰালটো এনেকৈ বনাই, মই এনেকৈ যে বনাইছোঁ সেইটোৱে অলপমান দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব, আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ লগত।